নমস্কাৰ। মই যোৱাকালি BTC ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন যি হ'ল তাত আন্তৰিকভাৱে আমি দুখ প্ৰকাশ কৰিছোঁ। BTC-বাসী ৰাইজৰ কাৰণে যোৱাকালিৰ দিনটো এটা কলা দিন, এটা গণতান্ত্ৰিক ব্যৱস্থাপনাক উৎখাত কৰি তাৰ বিৰুদ্ধে এটা স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা, ৰাজ্যপালৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে আৰু আমাৰ মিত্ৰ দল বিজেপি দলে য'ত আমাৰ তিনিজনকে অসম চৰকাৰত কেবিনেট মন্ত্ৰী আছে, আলোচনা বিলোচনা কৰি তাত BTC অঞ্চলত এটা গণতান্ত্ৰিক শাসন ব্যৱস্থা বৰ্তাই ৰখাৰ কাৰণে এটা ভাল সিদ্ধান্ত, ভাল পদক্ষেপ ল'ব লাগিছিল। কিন্তু আমি দেখিছোঁ যে দুৰ্যোগৰ সময়ত BTCৰ 4খন জিলাৰ ৰাইজৰ যি গণতান্ত্ৰিক অধিকাৰ, সুযোগ সুবিধাৰ যি প্ৰশ্ন, সেই প্ৰশ্নবিলাক নস্যাৎ কৰি ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰিলে আৰু এই গোটেই যিটো ৰাজনৈতিক পৰিঘটনা, এই ৰাজনৈতিক পৰিঘটনাক আমি ধিক্কাৰ দিছোঁ। মানে সুযোগ পালে বিজেপি দলে নিজৰ স্বৈৰতান্ত্ৰিক আচৰণ যে কৰে, সেই কথা ৰাজ্যপালৰ শাসন প্ৰৱৰ্তনৰ দাবী কৰি ইতিমধ্যে আমাৰ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সেই কথাখিনি স্পষ্ট কৰিছে। আৰু আমি দেখিছোঁ বহু সংগ্ৰাম, বহু ত্যাগৰ পিছত সৃষ্টি হোৱা BTC, এই BTCৰ অঞ্চলৰ ৰাইজৰ যি গণতান্ত্ৰিক অধিকাৰ, এই গণতান্ত্ৰিক অধিকাৰক UPPLৰ সভাপতি প্ৰমোদ বড়োৰ যি অপৰিণত ৰাজনৈতিক আচৰণ, এই আচৰণে BTC অঞ্চলৰ ৰাইজৰ গণতান্ত্ৰিক যি অধিকাৰ, এই অধিকাৰক খৰ্ব কৰিছে আৰু আমি BTC-বাসী ৰাইজে সাৱধান হ'ব লাগিব। এই ধৰণৰ স্বৈৰতন্ত্ৰৰ প্ৰৱৰ্তনক দাবী কৰা, স্বৈৰতন্ত্ৰৰ সমৰ্থক, গণতন্ত্ৰৰ বিৰোধী চক্ৰান্তকাৰী আৰু BTC অঞ্চলৰ ৰাইজৰ ইমান দুৰ্যোগ, ইমান অভাৱ অভিযোগ, এতিয়া বাৰিষা আহি আছে, বিভিন্ন অঞ্চলত ধুমুহাই ঘৰ দুৱাৰ ভাঙিছে, লকডাউনৰ পিছত সৰ্বহাৰা দুখীয়া ৰাইজৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ চলি আছে। এনে পৰ্যায়ত BTC অঞ্চলৰ যি গণতান্ত্ৰিক চৰকাৰ এখন আছিল, সেই চৰকাৰখনক নমাই পেলাই ইয়াৰ কাৰ্যকাল শেষ হোৱাৰ অজুহাতত, নিৰ্বাচনৰ অজুহাতত, লকডাউনৰ অজুহাতত এই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সলনি এটা স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা, ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ শাসন ব্যৱস্থা, এটা ইমাৰ্জেঞ্চি লগাই দিয়াৰ নিচিনা যিটো শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। আৰু এই শাসনৰ যি দলবিলাকৰ দাবীদাৰ, আগন্তুক দিনত BTC-বাসী ৰাইজে এই দলৰ চৰিত্ৰবিলাক বুজি ল'ব লাগিব। তেওঁলোকে ৰাইজৰ যিখিনি অসুবিধা, যিখিনি দুৰ্যোগ, এই দুৰ্যোগত সময়ত ইয়াৰ BTC অঞ্চলৰ যি দলৰে নহওক জনপ্ৰতিনিধিসকল ৰাইজৰ ওচৰত থিয় দি সহায় সহযোগিতা কৰাৰ এটা পৰিস্থিতি, এটা পৰিৱেশ ৰাখি থ'ব লাগিছিল। মাত্ৰ ৰাজনৈতিক সুযোগ গাদী দখলৰ মতলব ৰাখি পেলাই, উদ্দেশ্য আগত ৰাখি পেলাই ৰাজ্যপালৰ শাসন বিচৰা এনেধৰণৰ যিবিলাক কথা, সেই কথাবিলাকক BTC-বাসী ৰাইজে আগন্তুক দিনত নজৰ দিব লাগিব আৰু এনে দলবিলাকক যাতে পৰৱৰ্তী সময়ত গণতান্ত্ৰিক ব্যৱস্থাপনাত যাতে তেওঁলোকে স্থান পাব নোৱাৰে। তেওঁলোকে যিহেতু ইতিমধ্যে গণতন্ত্ৰৰ বিৰুদ্ধে ৰাজ্যপালৰ শাসন দাবী কৰিছে, তেওঁলোকৰ যিটো BTC-বাসী ৰাইজৰ অহা ছমাহত যদি ৰাজ্যপালৰ যদি শাসন চলে, যদি তাত বিধ্বস্ত বানপানীৰ পৰিস্থিতি হয়, ৰাজ্যপালে কিমান সময় দি পেলাই এই বানপানী চাব? জনপ্ৰতিনিধি নোহোৱা এই অঞ্চলবিলাকত আই নদীৰ খহনীয়া, বেকী নদীৰ খহনীয়া, পুঠিমাৰীৰ, পাগলাদিয়াৰ এনেধৰণৰ যিবিলাক ভয়ংকৰ বান পৰিস্থিতি হ'ব পাৰে বা এইবিলাক ধুমুহা বতাহ ইতিমধ্যে
বিভিন্নজনৰ ঘৰ দুৱাৰ ভাঙাৰ পৰিস্থিতি হৈছে লকডাউন শেষ হোৱাৰ পিছতো মানুহৰ দৰিদ্ৰ মানুহৰ যিখিনি অভাৱ অভিযোগ চলি আছে মধ্যবিত্ত মানুহখিনিৰো যি মানে অভাৱ মানে আহি আছে সেইবিলাকক কেনেকৈ মানে জৰা মাৰিব কেনেকৈ খবৰ ল'ব মানে এই কথাখিনি নাভাবাকে ইয়াত ৰাজ্যপালৰ শাসন দিলে BPF দলৰ মানে ক্ষতি হ'ব ৰাজনৈতিকভাৱে বাকী দলবিলাকে সুযোগ পাব এনেধৰণৰ মাত্ৰ কথা ভাবি ৰাইজৰ কথা নাভাবাকে ৰাইজৰ অসুবিধাৰ কথা নাভাবাকে যি মানে দলবিলাকে ৰাজ্যপালৰ শাসন বিচাৰিছে আৰু বিজেপি দলে তাৰে সুযোগ লৈ পেলাই মানে ইয়াত স্বৈৰতান্ত্ৰিক আচৰণ মানে ইয়াত দেখুৱালে মিত্ৰ দলৰ চৰকাৰ থকা সত্ত্বেও তাত এটা ৰাজ্যপালৰ শাসন দাবী কৰিলে ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰিলে ই অতি দুৰ্ভাগ্যজনক মই বিটিচিবাসী ৰাইজ এনে শক্তিবিলাকক মানে চিহ্নিত কৰাৰ কাৰণে চিনি লোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু অতি শীঘ্ৰে মানে আইনী পৰামৰ্শৰ জৰিয়তে বিটিচিৰ নিৰ্বাচন সোনকালে মানে পাতাৰ কাৰণে ব্যৱস্থা হ'ব লাগে আৰু এতিয়া অন্যান্য দলবিলাকেও এই কথাহে ক'ব পাৰিব লাগিছিল যে বিটিচিৰ নিৰ্বাচন কি মানে কায়দা কৰি পেলাই যেহেতু আমাৰ গ্ৰীণ বেল্ট আমাৰ বিটিচি এৰিয়াখিনি বিভিন্ন মানে পদ্ধতি মানে অৱলম্বন কৰি অতি সোনকালে বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে আৰু অগণতান্ত্ৰিক স্বৈৰতন্ত্ৰৰ শাসন বিচাৰকসকলক ৰাইজে আগন্তুক দিনত একেখিনি দিব বুলি আশা ৰাখি মই মোৰ মেছেজ বিটিচিবাসী ৰাইজলৈ এইখিনিকে কৈ সামৰিছোঁ।